ইমান গৰম উঠিছে আজি ইমান ৰ'দ দিছে এই লাইনটো নাই নহয় আজি এই পাৰকেইটা পুহি কিন্তু ভাল হৈছে দেই পাৰকেইটাৰ পৰা বতাহ পাই আছো উৰি আছে পাৰকেইটা এইকেইটা গ'লেগে পাৰহঁত গলিগে হে তহঁতক এনেই চাউল দি পুহি আছো আহ 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 কি কলি তই তোক ইনভাৰ্টাৰ লাগে হা ইমান ধুনীয়াকে এই পাৰকেইটা বিচি আছে ইয়াত ৰখি থাক ক'ত ইনভাৰ্টাৰ আনিবলৈ আছে ৰখি থাক ইয়াত যা তোৰ লগত ঘূৰি ফুৰোগে ইয়াত ইমান ধুনীয়াকে বতাহ মাৰি আছে ইয়াত থাকিব ন যাওঁ পাই ভাতকেইটা খাই লওঁগে মই যে পকাই ইনভাৰ্টাৰটো যে কিনিবলৈ কৈছিলোঁ ফেন চলাবলৈ নহয় মোবাইল চাৰ্জ দিবলৈহে কিনিবলৈ কৈছিলোঁ এতিয়া লাইনটো নাই যে মোবাইলৰ চাৰ্জ আদায় হৈ গ'ল সেইকাৰণেহে ইনভাৰ্টাৰটো কিনিবলৈ কৈছিলোঁ তেন্তে আচল ভিডিঅ'টো আজি ইমান এটা সামৰণি মাৰিলে ভিডিঅ'টো ইমান দীঘলকৈ বনাব পৰা নাই কাৰণ মোৰ কাহিনী মনত নাই যে সেইকাৰণে ছুটিকৈ এটা বনাই দিলোঁ আৰু বহুত দিন ভিডিঅ' নাই দিয়া তেনে বন্ধুসকল আজিলৈ বাই বাই আপোনালোকৰ ঘৰতো যদি পাৰ আছে ফেন চেন নিকিনিব এনেকৈ শিকি কিনে সজা বনাই দিব পাৰই বিচি থাকিব